আছো বাথৰুমলৈ গৈছিলোঁ। পিছে বহুত দিন থানালৈ অহা নাই। আমিতো আহিয়ে আছো, কোনোবাহে অহা নাই। সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ পোনপ্ৰথমে। বেহাবাৰী আউটপোষ্টত অভিনয় কৰা উকিল বাইদেউৰ বিষয়ে আজি কিছু কথা আজি ভিডিঅ'টোৰ মাধ্যমে আলোচনা কৰিম। গতিকে আহকচোন আমি ভিডিঅ'টোৰ দিশে আমি আগবাঢ়োঁ। বেহাবাৰী আউটপোষ্টত অভিনয় কৰা এগৰাকী উকিল বাইদেউৰ প্ৰকৃত নাম হৈছে ৰিমঝিম শৰ্মা আৰু তেওঁ দেউতাকৰ ঘৰ হৈছে মঙলদৈত, যদিও চাকৰি সূত্ৰে গুৱাহাটীত থাকে আৰু গুৱাহাটীতেই জন্মগ্ৰহণ কৰিছে ৰিমঝিম শৰ্মাই। ঘৰত মাক দেউতাক আৰু এজন ককায়েক আছে ৰিমঝিম শৰ্মাৰ। তেওঁৰ স্বামীৰ নাম হৈছে ঋতুৰাজ কৌশিক আৰু তেওঁৰ ঘৰ তেজপুৰত। এগৰাকী অভিনেত্ৰীৰ শিক্ষাগত অৰ্হতা হৈছে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেওঁ। আৰু এগৰাকী শিল্পী বৰ্তমান এটা কথা চলি আছে বেহাবাৰী আউটপোষ্টত আচলতে SI ছাৰৰ লগত কিবা সম্বন্ধ আছে নেকি। গতিকে তেনেধৰণৰ কোনো ধৰণৰ সম্পৰ্ক নাই। আচলতে বেহাবাৰী আউটপোষ্টৰ লগত যি তেওঁলোকৰ ঘৰুৱা সম্পৰ্ক, সেই ঘৰুৱা সম্পৰ্কই তেওঁলোকৰ মাজত আছে। গতিকে অন্য ধৰণৰ কোনো প্ৰেমজনিত বা প্ৰেমৰ সম্পৰ্ক তেওঁ নাই, সেয়া অভিনয়ৰ বাবে কৰিছে। গতিকে আপোনালোকেও জনাবচোন এইগৰাকী অভিনেত্ৰী আপোনালোকৰ অভিনয় চাই কেনেকুৱা পায়। যদি ভাল লাগে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ এই ভিডিঅ'সমূহ আগলৈ চাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে এই ক্ষেত্ৰত আগবাঢ়ি যোৱা পূৰ্ণ সফলতা। গতিকে কেইখনমান আলোকচিত্ৰ চাওঁ আহকচোন আজি ভিডিঅ'টোৰ মাধ্যমেৰে।